হেল্ল' গাইজ, আজি আমি আলোচনা কৰিম ভিডিঅ'ত এনেকুৱা ধৰণৰ এণ্ড স্ক্ৰীন কেনেকৈ লগাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। থ্ৰী ডটত ক্লিক কৰিব, ডেস্কটপ চাইট কৰি ল'ব। চাৰ্চ বাৰত studio.youtube.com বুলি চাৰ্চ কৰিব। আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ ভিডিঅ'ত ক্লিক কৰিব। ইয়াত পেঞ্চিল আইকনত ক্লিক কৰিব। এণ্ড স্ক্ৰীন পেঞ্চিল আইকনত ক্লিক কৰিব। এনেকুৱা পেজখন খোল খাব। ইয়াত ক্লিক কৰিব। কৰি ইয়াত আপোনাৰ ইউটিউব চেনেলৰ লগটো আহি যাব। ইয়াত ক্লিক কৰিলে যিসকলে ছাবস্ক্ৰাইব কৰা আহিব, ছাবস্ক্ৰাইব কৰিব। ইয়াত ক্লিক কৰি এই ভিডিঅ' এইটো আপুনি চেঞ্জ কৰিব বিচাৰে, ইয়াত চেঞ্জ কৰিব বিচাৰিব পাৰিব। মই এইটো দিছোঁ। এইটো দিছোঁ কৰি ছেভ কৰিব। এতিয়া আমি চাম ভিডিঅ'টো স্ক্ৰীন লগোৱা হৈছে নে হোৱা নাই। আৰু ইউটিউবত যাম। এইটো এণ্ড স্ক্ৰীন লাগিছে। ইয়াত ক্লিক কৰি এইটো ইয়াত চেনেলটোত ভিজিট কৰি যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব পাৰিব। এইদৰে এণ্ড স্ক্ৰীন আমি লগাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।